নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ নৱাগত আদৰণি সভা অনুষ্ঠান। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ১৭তম নৱাগত আদৰণি সভা। কেইবাটাও কাৰ্যসূচীৰে নৱাগত আদৰণি সভা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত নগাঁও বট্টদৰা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ তথা গুণীজ্ঞানী লোক উপস্থিত থাকে। নৱাগত আদৰণি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ কথাও জানিবলৈ দিয়ে বিদ্যালয়খনৰ অধ্যক্ষ মৃণাল কুমাৰ বৰা আৰু বিদ্যালয়খনিৰ প্ৰশাসনিক বিষয়া ডক্টৰ অনন্ত কুমাৰ বৰাই। মধ্য অসমৰ এখন অগ্ৰণী শিক্ষা অনুষ্ঠান কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি ১৭ সংখ্যক আজি নৱাগত আদৰণি সভা। আজি ইয়ালৈ আহি পেলাই খুব আনন্দ লাগিছে। আচলতে কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যোৱা সময়ছোৱাত এই ১৭টা বছৰত যদি চাওঁ যে মধ্য অসমৰ আমি নগাঁও বুলি ক'লে সদায় শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ আৰু নগাঁও ক্ষেত্ৰত এই প্ৰাণকেন্দ্ৰ স্বৰূপৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ যি অৰিহণা কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল যথেষ্ট আছে। ১৭টা বছৰৰ কেৱল প্ৰাপ্তি আৰু খ্যাতি আমি দেখা পাইছোঁ। মই ধন্যবাদ জনাইছোঁ ইয়াৰ লগত জড়িত আমাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিয়ালবৰ্গক আৰু লগতে শুভেচ্ছা জনাইছোঁ যাতে আগন্তুক সময়ত তেওঁলোকে এই ধাৰা অক্ষুণ্ণ ৰাখিব পাৰে। নাই কথাটো এনেকুৱা ধৰণৰ আঁচনি আমাক লাগিব। আঁচনিটো এনেকুৱা নহয় যে আঁচনি আমি দিব নালাগে, কিন্তু যে আমি শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আমি জোৰ দিব লাগিব। অসমখন আমি আগুৱাই নিব হ'লে প্ৰথম কথা হৈছে কি আমি শিক্ষা খণ্ডত যি ধৰণে বৰ্তমান কাম কৰিছে, আপোনালোকে মই এটা কথা আপুনি শুনা পাইছে যে আজিকালি কোনো ৰাজনৈতিক ব্যক্তিয়ে MLA হওক মন্ত্ৰী হওক 10 বছৰ আগৰ যিটো পৰিৱেশ আছিলে যে চাকৰি দিয়াৰ ক্ষেত্ৰত মন্ত্ৰী MLA হাত আছে, এইটো অপ্ৰিয় সত্য কথা। APSC পৰীক্ষাৰ ফলাফলৰ ফলত দেখা পালে যে পিছ দুৱাৰী কেনেকৈ চাকৰি পালে, জেলত যাবলগীয়া অৱস্থা হ'ল। কিন্তু আজিৰ পৰিৱেশটো সম্পূৰ্ণ সলনি। আজি কেৱল মেধাৰ ভিত্তিতহে নিযুক্তি হয়। যোন মেধা লাগিলে পিতৃ মাতৃ আৰ্থিকভাৱে দুৰ্বলো হওক, আমি দেখা পাইছোঁ যে বহুত পিতৃ মাতৃ যিবিলাক দুৰ্বল আৰ্থিকভাৱে সন্তানসকলে চাকৰি পাইছে। ক'ৰবাত ঠেলা ওলা, ক'ৰবাত এখন চাহ দোকান দিছে, বাগানত গছপাত উঠাইছে। গতিকে সেই পৰিৱেশটো আজি এইখন চৰকাৰে আজি আনিবৰ কাৰণে সক্ষম হৈছে। একেধৰণে যদি মই কৈছোঁ যে গুণোৎসৱৰ পৰা আৰম্ভ কৰি পেলাই এই আমি যিধৰণে যি প্ৰচেষ্টা হাতত কৰিছে স্কুলসমূহ আগুৱাই নিবৰ কাৰণে, এই শিক্ষা আমাক লাগিবই। শিক্ষা আমি আগুৱাই নিব লাগিব। আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত আগুৱাই নিবৰ কাৰণে নিযুত মইনা আঁচনি দিছে। গতিকে এইবোৰ আঁচনি খুব গুৰুত্বপূৰ্ণ। নিযুত মইনা হোৱাৰ লগে লগে ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত সুবিধা পাইছে। যিটো সময়ত তেওঁলোকে ড্ৰপ আউট হৈছিলে, পঢ়াৰ তেওঁলোকে আজি 18 বছৰত তেওঁলোকে যেতিয়া পঢ়িব নোৱাৰিছিলে, আজি এই কথাটো সলনি হৈছে। গতিকে এই আঁচনিসমূহ যিবোৰ আছে এইবিলাক আমাৰ সমাজৰ কাৰণে হিতৰ কাৰণে কৰিছে। কিন্তু একে সময়তে মই কৈছোঁ যে আমি অসমখন আগুৱাই নিবৰ কাৰণে স্বাস্থ্য আৰু শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত যি ধৰণে আজি 15খনকৈ মেডিকেল কলেজ হ'ল, সেইটো মই বৰ্তমান আজি কৈছোঁ। 100কে ধৰিলেও 1500 ডাক্তৰ নতুনকৈ ওলাব। ই আমাৰ যথেষ্টখিনি স্বাস্থ্যৰ ক্ষেত্ৰত সহায় কৰিব। মেডিকেল কলেজ জিলাই জিলাই হ'বলৈ লৈছে। আৰু একে সময়তে আমি যদিও আমাৰ কাৰণে বেয়া যে আমাৰ দুখ লোৱা কথা যে আমি যে এমালগেমেশ্যনটো আমি নিবিচাৰোঁ, কিন্তু ক'ৰবাত দেখা পাইছে যে শিক্ষা অনুষ্ঠানত ল'ৰা ছোৱালী যেতিয়া কমি যায় এমালগেমেশ্যন কৰিবৰ কাৰণে চৰকাৰ এখন বাধ্য। আমিও বিচাৰোঁ এনৰলমেণ্টটো বাঢ়ক, ছাত্ৰ ছাত্ৰীৰ হাৰ বাঢ়ক, আৰু তাৰ কাৰণে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ কাৰণেও আজি পুঁজি দিছে। নগাঁও বটদ্ৰৱা সমষ্টিত 5খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আজি দেখা পাইছে যে মডেল স্কুল আজি পুঁজি আগবঢ়াইছে 7.5 কোটি বা 8 কোটি টকা। আমাৰ আজি হবগাঁও হাইস্কুল, তেলিয়াপতি আদৰ্শ হাইস্কুল, খেনচোৱা অমৰ বগতকী হাইস্কুল, পলাশতল আজি আমাৰ কাছমাৰী পলাশতল হাইস্কুল, বটদ্ৰৱা শ্ৰী শংকৰদেৱ হাইস্কুল। গতিকে এইবিলাক কি কাৰণে কৰিছে যে শিক্ষাৰ দিশত অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত। আজি বৰ ভাল লাগে আমাৰ এই দিনটোৰ কাৰণে, কাৰণ আজিৰ দ্বাৰা আমাৰ যিকেইখন নৱাগত ছাত্ৰ ছাত্ৰীয়ে নৱাগত ছাত্ৰ ছাত্ৰীসকলক আমি অফিচিয়েলি তেওঁলোকক ৱেলকাম জনাওঁ। আৰু এই অনুষ্ঠানৰ যোগেদি আমাৰ যিকেইখন নৱাগত ছাত্ৰ ছাত্ৰী আৰু যিকেইখন আমাৰ প্ৰবীণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত আন্তৰিকতাৰ যিটো উদ্দাল বান্ধোন আৰু সুদৃঢ় হয়। আৰু এই
আজি আমাৰ যি আদৰণি সভা, এই আদৰণি সভাখনত আমি কেইবাজন বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। তাৰ ভিতৰত আছিল নগাঁও সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, মোহিনী মোহন ডেকা, হলিৰাম হাজৰিকা ছাৰ আৰু সীমান্ত বৰা ডাঙৰীয়া। তেওঁলোকে বৰ্তমান তেওঁলোকৰ আমাৰ সভা চলি আছে। তেওঁলোকে যথেষ্ট মূল্যৱান ভাষণ দিছে। মই আশা কৰোঁ তেওঁলোকৰ এই ভাষণৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে যাতে তেওঁলোকে আগুৱাই যাব পাৰে সেই পথত সহায়ক হ'ব। আৰু খন্তেক পিছতে আমাৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে আছে দীপান ডেকাৰ গীতৰ শৰাই।